হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ চিকেন বনাম, গতিকে ভাবোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ কেনেকৈ বনাম। এতিয়া মই তেলখিনি গৰম হোৱাৰ বাবে মই তাতে পিঁয়াজ দি দিলোঁ আৰু গোটা নহৰু দি দিলোঁ আৰু তাতে আদা টুকুৰাটোও মই দি দিম আৰু দি অলপ লৰাই তাৰপিছতে মই আকৌ গোটা জলকীয়াকেইটা দিম। তাৰপিছতে মই বিলাহী সৰু সৰুকৈ কুটি দিছোঁ, সেইখিনি দি ভালদৰে অলপ ভাজি ল'ম, লৈ পিনি মিক্সি দি দিম। পাহৰিয়ে গৈছিলোঁ, মই ইয়াতে মাংসটোৰ পৰিমাণ অনুযায়ী জিৰা গুড়ি আৰু হালধিখিনি দিয়ে মছলাটোত যাতে হালধিখিনি লাগি যায়, সেইকাৰণে হালধি আৰু মছলা দুইটা মই দি আৰু অলপ ভাজি লৈছোঁ দেই। এতিয়া মই দুটা আলু কাটি লৈছোঁ সৰু সৰুকৈ। সেই আলু দুটা মই অলপ হাফ বইল কৰি ল'ম। এয়া দেখিছেনে, আলুখিনি হাফ বইল হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম আৰু কাঢ়ি লৈ ইয়াতে মই একো মছলা চছলা নিদিয়াকৈ ব্ৰইলাৰ মাংসখিনি চিকেনখিনি এনেদৰে একদম পূৰা ভালদৰে ভাজি ল'ম আৰু। দেখিছেনে, চিকেনটো ৰঙা হ'ব ধৰিছে আৰু এতিয়া মই ইয়াতে যে প্ৰথমতে যে ফ্ৰাই কৰি লৈছিলোঁ নহৰু আদা, সেইখিনি মিক্সিত দিলোঁ। দি পিনি এতিয়া মই অকণমান জাষ্ট পানী মিহল কৰি পিনি এতিয়া মই এই মাংসখিনিৰ লগত ভাজি থাকিম। এতিয়া মই ইয়াতে নিমখখিনি দি দিম পৰিমাণ অনুযায়ী। তাৰপিছত ভালদৰে লৰাই দিম যাতে নিমখখিনি চিকেনটোৰ লগত মিহলি হৈ যায় ভালকৈ। আলুখিনি হাফ বইলহে কৰি ৰাখিছিলোঁ, সেইকাৰণে অলপমান মছলা থকা পাত্ৰটোতে অলপমান পানী দি পিনি মাংসখিনিত চিকেনখিনিত পানীখিনি দি ভালদৰে লৰাই দিছোঁ যাতে আৰু মই এতিয়া ইয়াতে ধনিয়া পাত অলপ ছটিয়াই দিছোঁ। দেখিছেনে মাংসটো কালাৰ কিমান ধুনীয়া আহিছে। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ বাৰু মই বনোৱা মাংসটো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ।